ঘৰ বৰপেটাত আৰু ময়ো বৰপেটা যাম বুলি ভাবি আছোঁ, কিন্তু আজি যোৱা নহ'ব বাৰু, পিছত কেতিয়াবা নিশ্চয়। আৰু এয়া সুৰজ হুছেইন, বহুত বেছি ভাল লাগিল লগ পাই। সুৰজক লগ পাই বহুত ভাল লাগিল। আজি আমি যাম ডিম্পু বৰুৱাৰ ঘৰত। জাষ্ট ঘৰৰ পৰা ওলালো, তো ভিডিঅ'টো শেষলৈ চাই থাকক। আজি ডিম্পু বৰুৱাক লগ ধৰিম। ডিম্পু বৰুৱাৰ ঘৰ বিচাৰি পাইছোঁ চক বজাৰৰ পৰা, আৰু ভিতৰ ফালে ইফালে যাব লাগে। পিলপিলিত উঠিছোঁ, যাই আছোঁ এতিয়া। মানে হ'ল চক বজাৰ। এতিয়া আমি সুধিম ডিম্পু বৰুৱাক ক'ত পোৱা যাব, তাৰ ঘৰ ক'ত, সেইটো আমি সুধিম। এটা কাম কৰা, মোবাইল দোকান আছে, তাতে সুধিলোঁ। এই নলবাৰীৰ প্ৰায় সকলো মানুহকে সুধিলোঁ ডিম্পুদাৰ ঘৰ ক'ত, কিন্তু কোনো মানুহেই সঠিককৈ ক'ব নোৱাৰিলে। শেষত এজন দাদাই দেখাই দিলে যে ডিম্পুদাৰ ঘৰ ক'ত। সেয়েহে আমি এটা পিলপিলি ল'লোঁ আৰু পিলপিলি লৈ যাই আছোঁ ডিম্পুদাহঁতৰ ঘৰত। আৰু মোৰ এইটো প্ৰথম ভিডিঅ' আৰু প্ৰথম ব্লগ, গতিকে কোনো ভুল ত্ৰুটি হ'লে মোক ক্ষমা কৰি দিব আৰু ছাপোৰ্ট কৰি যাব, যাতে আপোনালোকৰ বাবে ধুনীয়া ভিডিঅ' বনাই আপোনালোকক উপলব্ধ কৰাব পাৰোঁ। বহুত কষ্ট কৰি আছোঁ, প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ মটিভেশ্যনখিনি বাঢ়ি যায়। ডিম্পুদা একদম বেকৱাৰ্ড জেগাত থাকে, য'ত গাড়ীও নাযায়। পিলপিলিটো থৈ মই খোজকাঢ়ি যাই আছোঁ ডিম্পুদাহঁতৰ ঘৰত। প্ৰায় পালোঁ আৰু 1 মিনিটমান লাগিব। এই কৰ্ণাৰটো পাৰ হ'লে ডিম্পুৰ লগত দেখা কৰিব পাৰিম, কিন্তু মই এতিয়া বহুত নাৰ্ভাছ হৈ আছোঁ। মানে এজন চেলিব্ৰিটিৰ লগত দেখা কৰিম, মানে নাৰ্ভাছটো হ'মেই ন। বহুত নাৰ্ভাছ হৈছোঁ, মই ভয়ো খাইছোঁ, মানে কিবা ক'বও নোৱাৰোঁ। গেটটো দেখা যাই আছে, এতিয়া আমি ভিতৰত সোমাম, আপোনালোকে চাওক। আৰু ইয়াত মন্দিৰো আছে। এই গেটখন চিনা লাগছে না, এইয়া মন্দিৰখন চাওক। আৰু এইটোৱেই হ'ল ডিম্পু বৰুৱাহঁতৰ ঘৰ। এতিয়া আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, চাওঁ ডিম্পু বৰুৱা ঘৰত আছে নে নাই। মানে কোনো কল চল কৰা নাইতো, এনেই আহিছোঁ দেখা কৰিব। চাওঁ এতিয়া যদি তাক পাওঁ, মানে ভালে লাগিব। অ' মাই গড, বাহিৰত চিচি কেমেৰা আছে দেখোন। আমি যাওঁ এতিয়া, চাওঁ ভিতৰত ডিম্পু দাই আছে নে নাই। বহুত নাৰ্ভাছ হৈ আছোঁ, কথা ক'ব পাৰিম না নাই। চাওঁ, আহি কিনে কেইটামান ফটো উঠিলোঁ আৰু কি কৰিম। আৰু এয়া সুৰজ হুছেইন, বহুত বেছি ভাল লাগিল লগ পাই। সুৰজৰ ঘৰ বৰপেটাত আৰু ময়ো বৰপেটা যাম বুলি ভাবি আছোঁ, কিন্তু আজি যোৱা নহ'ব বাৰু, পিছত কেতিয়াবা নিশ্চয় যাম। সুৰজক লগ পাই বহুত ভাল লাগিল। আৰু ঘৰৰ পৰা আহোঁতে ৰাতি হৈ গ'ল। এতিয়া আমি আছোঁ নৈলে ভিতা গাড়ী বনাই যাই আছোঁ। আৰু গাইজ বহুত কষ্ট হৈছে, প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।